বিগ ব্রেকিং নিউজ মাত্ৰ এটা ভোটত জয়লাভ কৰিছে মৰিগাঁৱৰ লাউভুৰুঙা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী উৰ্মিলা লালুঙে উৰ্মিলা লালুঙৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত। আৰু মৰিগাঁৱৰ লাউভুৰুঙা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী আছিল উৰ্মিলা লালুং আৰু মাত্ৰ এটা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে এইবাৰ উৰ্মিলা লালুঙে। আৰু পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে এটা ভোটত জয়লাভ কৰিছে লাউভুৰুঙা গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী উৰ্মিলা লালুঙে। আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে উক্ত এলেকাখনত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, কিয়নো এইবাৰ মৰিগাঁৱৰ লাউভুৰুঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডত বিজেপি সমৰ্থিত প্ৰাৰ্থী উৰ্মিলা লালুঙৰ বৃহৎ জয়লাভ কৰাৰ পাছতে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলখনত। আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ উৰ্মিলা লালুঙৰ বৃহৎ জয়লাভ পঞ্চায়ত নিৰ্বাচনত। কোন জায়গা? লাউভুঙা। কেটা ভোটত জিকিলা? এটা ভোটত জিকিছে।